Hello friends, welcome to my YouTube channel. আজি আমি ক্লাস 9 or chapter 13 only 13.1 or question number 1 to সমাধান কৰিম. So question number 1 ত কি আছে? The 1.5 মিটাৰ দৈৰ্ঘ্য 1.25 মিটাৰ প্ৰস্থ আৰু 65 সেন্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে. যে ইয়াৰ উপৰিভাগ খোলা. So এইটো লাইনত কি কৈছে? ইয়াৰ উপৰিভাগ খোলা. প্লাষ্টিকৰ বাকচটোৰ উপৰিভাগ খোলা বুলি কৈছে. মানে পাঁচটা পৃষ্ঠ হ'ব. প্লাষ্টিকৰ পাতৰ বেদ বা স্থূলতাটোক উপেক্ষা কৰি তলৰ কথাকেইটা নিৰ্ণয় কৰা. যেটো প্লাষ্টিকৰ পাতৰ এই বাকচটোৰ মানে এনেকুৱা এটা বাকচ সাজিব যাৰ উপৰিভাগ খোলা, যাৰ বেদ এইবিলাকক উপেক্ষা কৰিব দিছে, ইগনোৰ কৰিব দিছে, তে তলৰ কথাখিনি নিৰ্ণয় কৰা. চোৱা, বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি. এই বাকচটো বনাওতে কিমানখিনি প্লাষ্টিক ব্যৱহাৰ হৈছে তাৰ কালি নিৰ্ণয় কৰিব দিছে. আৰু প্ৰতি বৰ্গমিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য. তে বৰ্গমিটাৰ মানে কি? 1 বৰ্গমিটাৰ মানে এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ. এইখিনি হ'ল 1 বৰ্গমিটাৰ বা 1 মিটাৰ স্কয়াৰ. সো 1 বৰ্গমিটাৰত 20 টকা খৰচ হলে প্লাষ্টিকৰ বাকচটো বনাওতে কিমান টকা খৰচ হৈছে হেতু নিৰ্ণয় কৰিব দিছে 2 নম্বৰত. এতিয়া সো আমি গিভেনখিনি লিখি লম. সো গিভেন কি আছে? 1.5 মিটাৰ দৈৰ্ঘ্য. সো দৈৰ্ঘ্যক L এৰে বুজোৱা হয়. এতেকে L = 1.5 মিটাৰ আছে আৰু প্ৰস্থ দি আছে 1.25 মিটাৰ. প্ৰস্থক B ৰে বুজোৱা হয়. B = 1.25 মিটাৰ আৰু গভীৰতা 65 সেন্টিমিটাৰ গভীৰতা. গভীৰতা মানে কি হ'ব? LB গভীৰতা উচ্চতা. গভীৰতা মানে উচ্চতা হ'ব. সো H দি আছে 65 সেন্টিমিটাৰ. এতিয়া আমাৰ 1 নম্বৰটো নিৰ্ণয় কৰিব লাগে. মানে বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি. তাৰ আগতে আমাৰ চাব লাগিব অংকটো কৰাৰ আগত এককখিনি সেম আছে নেকি. সো ইয়াৰ একক মিটাৰ আছে, ইয়াৰ একক মিটাৰ আছে, ইয়াৰ একক সেন্টিমিটাৰ আছে. এতিয়া সো এককখিনি সেম নাই. মানে আমাৰ এই সেন্টিমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব. এতিয়া সো সেন্টিমিটাৰক মিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰিবা? এই দুটা লাইন মনত ৰাখিবা. যিকোনো এককক কিলোমিটাৰৰ পৰা সেন্টিমিটাৰলৈ বা সেন্টিমিটাৰৰ পৰা মিটাৰলৈ বা ঘণ্টাৰ পৰা সেকেন্ডলৈ, মিনিটৰ পৰা ঘণ্টালৈ বা ঘণ্টাৰ পৰা মিনিটলৈ কনভাৰ্ট কৰিব পাৰিবা. চোৱা কি কৈছে? ডাঙৰ এককৰ পৰা সৰু একক, ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ হলে পূৰণ কৰিব লাগিব. আৰু সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগিব. এতিয়া চোৱা পূৰণ কিমানেৰে কৰিবা বা হৰণ কিমানেৰে কৰিবা আমি ইয়াত চাম. সো মিটাৰৰ পৰা সেন্টিমিটাৰলৈ, মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিব লাগে. মিটাৰৰ পৰা সেন্টিমিটাৰলৈ, ডাঙৰ এককৰ পৰা সৰু একক. সো মিটাৰ মানে ইমানখিনি, সেন্টিমিটাৰ ইমানখিনি হ'ব. মিটাৰৰ পৰা সেন্টিমিটাৰ নিব লাগে, ডাঙৰ এককৰ পৰা সৰু একক. সো ডাঙৰ এককৰ পৰা সৰু একক নিবলৈ হলে পূৰণ কৰিব লাগিব. 1 নম্বৰ কথা পূৰণ কৰিব লাগিব. তে কিমানেৰে পূৰণ কৰিবা? সো 1 মিটাৰত হয় 100 সেন্টিমিটাৰ, মানে 100 এৰে পূৰণ কৰিব লাগিব. 2 লগত 100 পূৰণ কৰিলে এটো সেন্টিমিটাৰত গুছি যাব, মানে 200 সেন্টিমিটাৰ. এতিয়া এইটো চোৱা সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে. সৰু এককৰ পৰা ডাঙৰ একক, সেন্টিমিটাৰ টু সৰু একক, মিটাৰ টু ডাঙৰ একক. সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগে. চোৱা কিমানেৰে হৰণ কৰিবা? 1 মিটাৰত কিমান সেন্টিমিটাৰ, মানে 1 মিটাৰত 100 সেন্টিমিটাৰ. গতিকে এইটোৰ লগত 100 হৰণ কৰিব লাগিব. 200 divided by 100. সো 0 0 0 0 কেনসেল, থাকিব 2 মিটাৰ. As it is এইটো চোৱা 25 মিটাৰক সেন্টিমিটাৰলৈ নিব লাগে. ডাঙৰ এককৰ পৰা সৰু একক, মানে পূৰণ কৰিব লাগিব. কিমানেৰে পূৰণ কৰিব লাগিব? 100 এৰে, কাৰণ 1 মিটাৰত 100 সেন্টিমিটাৰ. সো 2500 সেন্টিমিটাৰ. এইটো চোৱা 2500 সেন্টিমিটাৰ, সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে. সৰু এককৰ পৰা ডাঙৰ একক, মানে হৰণ কৰিবা. কিমানেৰে? 100 এৰে, কাৰণ 1 মিটাৰত 100 সেন্টিমিটাৰ. 0 0 কেনসেল, 0 0. সো 25 মিটাৰ. সো এইটো এজ ইট ইজ টু সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে. সৰু এককৰ পৰা ডাঙৰলৈ নিম, সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিম. সৰু এককৰ পৰা ডাঙৰ একক, মানে হৰণ কৰিব লাগিব. সৰু এককৰ পৰা ডাঙৰ একক নিবলৈ হলে 1 নম্বৰ কথা হৰণ কৰিব লাগিব. 2 নম্বৰ কিমানেৰে হৰণ কৰিম? 1 মিটাৰত 100 সেন্টিমিটাৰ, 100 এৰে হৰণ কৰিম. সো এইটোক যদি আমি 100 এৰে হৰণ কৰি দিওঁ 65 divided by 100,
তো মিটাৰত গুচি যাব মিটাৰ এতিয়া চোৱা যদি হৰত একৰ লগত শূন্য থাকে একৰ লগত এটা শূন্য থাকিলে ওপৰত এক গড় দশমিক একৰ লগত দুটা শূন্য থাকিলে ওপৰত দুই গড় দশমিক সো একৰ লগত দুটা শূন্য আছে আমি দুই গড় দশমিক দিম এক গড় দুই গড় মানে দশমিকটো ইয়াত হ'ব 0.65 মিটাৰ এতিয়া চোৱা মিটাৰৰ পৰা সেন্টিমিটাৰটো শিকিলা চোৱা ঘণ্টাৰ পৰা সেকেন্ডলৈ নিব পাৰিবা বা ঘণ্টাৰ পৰা মিনিটলৈ তে ঘণ্টাৰ পৰা মিনিটলৈ নিবলৈ হলে পূৰণ কৰিব লাগিব কাৰণ ঘণ্টাটো ডাঙৰ একক মিনিটটো সৰু একক সো কিমানেৰে পূৰণ কৰিবা 60 ৰে পূৰণ কৰিবা কাৰণ 1 ঘণ্টাত 60 মিনিট এজ ইট ইজ কিলোমিটাৰৰ পৰা যদি মিটাৰলৈ নিব লাগে কিলোমিটাৰটো ডাঙৰ একক মিটাৰটো সৰু একক এক নম্বৰ কথা পূৰণ কৰিবা কিমানেৰে পূৰণ কৰিবা 1000 কাৰণ 1 কিলোমিটাৰত 1000 মিটাৰ তে আকৌ মিটাৰৰ পৰা কিলোমিটাৰ নিলে মিটাৰটো সৰু একক কিলোমিটাৰটো ডাঙৰ একক হৰণ কৰিবা কাৰণ সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগে কিমানেৰে হৰণ কৰিবা 1000 এৰে কাৰণ 1 কিলোমিটাৰত 1000 মিটাৰ এতিয়া সো আমি অংকৰ 1 নম্বৰটো সমাধান কৰিম গিভেন খিনি লিখিলো এতিয়া আমি এটো সমাধান কৰিম বা মই এখিনি মুছি দিও এতিয়া সো এটো কি কৈছে বাকসটো হাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি সো বাকসটোৰ উপৰি বা খোলা কৈছে মানে টোটাল 5টা পৃষ্ঠ আহিব চোৱা 4টা পৃষ্ঠক পাৰ্শ্ব পৃষ্ঠকালি বোলে এইটো পৃষ্ঠ আৰু তাৰ হেইফালে এইটো আৰু এইটো টোটাল 4টা পৃষ্ঠক পাৰ্শ্ব পৃষ্ঠকালি বোলে আৰু পাৰ্শ্ব পৃষ্ঠকালি আমি জানো 2 * l + b হোল * h কিন্তু এটা পৃষ্ঠ খোলা গৈছে ওপৰটো খোলা কিন্তু তলৰটো আমাৰ প্লাস কৰিব লাগিব তলৰ পৃষ্ঠটো গতিকে তলৰ পৃষ্ঠটো এটা আয়ত হয় গতিকে আয়তৰ কালিটো আমাৰ প্লাস কৰিব লাগিব আয়তৰ কালি কিমান এইটোৰ কাৰণে দিশ হৈছে l তলৰটোৰ কাৰণে দিশ হৈছে l আৰু প্ৰস্থ হৈছে b গতিকে পাৰ্শ্ব পৃষ্ঠকালিৰ লগত আমাৰ আৰু এটা আয়ত প্লাস কৰিব লাগিব কাৰণ তলৰ পৃষ্ঠটো এটা আয়ত আকৃতি এতিয়া চোৱা আমাৰ ইয়াত মানখিনি বহাব লাগিব l ৰ মান কিমান 1.5 l ৰ ঠাইত 1.5 বহালো প্লাস আছে প্লাস b ৰ মান কিমান 1.25 চোৱা b ৰ মান 1.25 ইনটু h ৰ মান 0.65 প্লাস l ৰ মান 1.5 into 1.25 বিৰ মান তে সো এইখিনি আমি সমাধান কৰিম সো ইয়াত ব্ৰেকেট আছে ব্ৰেকেটৰ খিনি আগত কৰিব লাগিব 2 into এইখিনি প্লাস কৰা 1.5 ৰ লগত 1.25 সো 5 7 দশমিকৰ সিধা সিধি দশমিক দিবা 2 2.75 into 0.65 plus এই দুটা পূৰণ কৰা সো ইয়াত দশমিকৰ পূৰণ আছে যেতিয়া দশমিকৰ পূৰণ থাকিব দশমিকটো নিলিখি কিনে পূৰণ কৰিবা 15 ৰ লগত 125 পূৰণ কৰা দশমিকটো নিলিখিবা সো 5 into 5 25 হাতৰ থাকিব 2 5 2 গুণ 10 আৰু 2 12 12 2 হাতৰ 1 5 1 গুণ 5 1 6 তে সো 1 5 গুণ 5 2 1 5 7 8 1 1875 সো দশমিক নিদিয়াকে পূৰণ কৰিলো এতিয়া আমাৰ চাব লাগিব দশমিক কেই গড় আছিল ইয়াত 2 গড় ইয়াত 1 গড় টোটাল 3 গড় দশমিক দিব লাগিব 1 গড় 2 গড় 3 গড় সো ইয়াত লিখি দিবা 1.875 এতিয়া সো এইকেইটা পূৰণ হৈ আছে পূৰণ কৰিব লাগিব আকৌ এইটোৰ লগত এইটো প্লাস কৰি নিদিবা কাৰণ পূৰণ আৰু প্লাস বা পূৰণ আৰু মাইনাস হৈ থাকিলে আগত আমাৰ পূৰণ কৰিব লাগে সো এইকেইটা আগত পূৰণ কৰা তোৰ লগত এটো পূৰণ কৰা কিমান হয় 2 5 গুণ 10 2 7 গুণ 14 একে 15 2 2 গুণ 4 একে 5 550 ইয়াৰ লগত আমাৰ 65 মানে আমি দশমিক নিদিয়াকে পূৰণ কৰিম পিছত দশমিক কেইটা বহাই দিম 65 পূৰণ কৰা 5 0 গুণ 0 5 5 গুণ 25 और 5 हाथर 2 5 5 गुण 25 और 2 27 6 0 गुण 0 6 5 गुण 30 6 5 गुण 30 और 3 33 so 0 5 7 5 3 3575 মানে এইকেইটা পূৰণ কৰি কিমান হল 35750 এতিয়া সোৱা দশমিক কেই গড় আছিল ইয়াত আছিল 2 গড় ইয়াত আছিল 2 গড় টোটাল 4 গড় দশমিক দিবা 1 গড় 2 গড় 3 গড় 4 গড় ইয়াত দশমিক হ'ব
প্লাছ 1.875 এতিয়া এই দুটা প্লাছ কৰিব লাগে চোৱা 3.5750 1.875 প্লাছ কৰা 0 5 plus 5 10 হাতৰ 1 7 plus 7 14 আৰু একে 15 আৰু 8 plus 5 13 আৰু একে 14 14 और 4 তোর 1 দশমিক सीधा सीधी দশমিক দিবা 3 একে 4 একে 5 5.45 চোৱা এই দুটা প্লাস কৰি কিমান হয় 5.4500 সো এতিয়া দশমিকৰ পিছত যদি শূন্য থাকে শূন্যটো দিব নালাগে সো 5.45 এতিয়া সো ইয়াত কালি উলিয়াব দিছিল এককটো কি আছিল মিটাৰ আমি মিটাৰ লিখিলো যেহেতু কালি উলিয়াব দিছে সেই কাৰণে মিটাৰ স্কয়াৰ দিব লাগিব গতিকে আমাৰ 1 নম্বৰটো হল এইখিনি নোট কৰি লোৱা পিছত আমি 2 নম্বৰটো কৰিম এতিয়া সো বাকসটো হাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি আমি কিমান পালো 5.45 মিটাৰ স্কয়াৰ মানে এই বাকসটো হাজিবলৈ 5.45 মিটাৰ স্কয়াৰ প্লাষ্টিকৰ পাত লাগিব এতিয়া 2 নম্বৰটোত কি কৈছে প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য কিমান মানে প্ৰতি বৰ্গ মিটাৰ মানে 1 মিটাৰ স্কয়াৰ প্ৰতি বৰ্গ মিটাৰ মানে 1 মিটাৰ স্কয়াৰ প্লাষ্টিকৰ পাতৰ মূল্য আছে 20 টকা গতিকে প্লাষ্টিকৰ পাত কিমান লাগিছে 5.45 মিটাৰ স্কয়াৰ গতিকে আমাৰ 5.45 মিটাৰ স্কয়াৰ প্লাষ্টিকৰ পাতৰ মূল্য উলিয়াব লাগিব এতেকে 5.45 মিটাৰ স্কয়াৰ প্লাষ্টিকৰ পাতৰ মূল্য সো 1 মিটাৰ স্কয়াৰৰ দাম আছে 20 টকা 5.45 মিটাৰ স্কয়াৰৰ দামটো বেছি হ'ব সেই কাৰণে আমাৰ পূৰণ কৰিব লাগিব 20 লগত 5.45 পূৰণ কৰিব লাগিব 5.45 টকা সো পূৰণ কৰি কিমান হয় 2 5 গুণ 10 2 4 গুণ 8 একে 9 2 5 গুণ 10 আৰু ইয়াত শূন্য আছিল শূন্যটো বহাই দিবা দশমিক কেই গড় আছিল 2 গড় 1 গড় 2 গড় মানে দশমিকটো ইয়াত হ'ব টকা তেতিয়া সো দশমিকৰ পিছত শূন্য থাকিলে শূন্যটো নিদিলেও হয় 109 টকা গতিকে নোট কৰি লোৱা সো এইখিনিতে ভিডিওটো সমাপ্ত কৰিলো এটা স্মাইলৰ সৈতে ভিডিওটো সমাপ্ত কৰিলো বাই বাই